নমস্কাৰ বন্ধুসকল, এয়া মই গৰু গাত ধুৱাবলৈ যাবলৈ ওলাইছোঁ আৰু সকলোকে আমাৰ ৰঙালী বিহু আজি গৰু বিহু শুভেচ্ছা জনাইছোঁ। সকলোকে ৰঙালী বিহু শুভেচ্ছা জনালোঁ। এতিয়া মই এই গৰু গাত ধুৱাবলৈ যাবলৈ ওলাইছোঁ। লগত আমাৰ লোহিত আছে আৰু বিজিত আহে এইটো দীঘলতি মাখিয়তী চাক লৈ ৰখি আছে। এতিয়া আমি গৰু গা ধুৱাবলৈ গৈ আছোঁ আৰু গাইছ। লাও খা বেঙেনা খা, দিনে দিনে বাঢ়ি যা, মায়ে সৰু বাপে সৰু তই হবি বৰ গৰু। এইফালে আছে মাখিয়তী আছে, চাক আছে, থেকেৰা, লাও বেঙেনা, মাহ হালধিয়ে এতিয়া আমি গৰু গা ধুৱাম। আৰু গা ধুবলৈ পানী একদম ওচৰতে আছে আমাৰ ঘৰৰ আগফালে। পথাৰত গোটেই বৰষুণ দি আছে, পানীয়ে পানী। বৰষুণ দি থকাৰ কাৰণে এতিয়া আজি গৰু গা ধোৱা অলপ দেৰি হৈ গৈছে। লাও খা বেঙেনা খা, দিনে দিনে বাঢ়ি যা, মাৰে সৰু বাপে সৰু তই হবি বৰ গৰু। গৰুবিলাক গা ধুৱাই আছে। মাজনী বাচিলানে নাই আমি গৰু গা ধুৱাই আহিলোগৈ। এতিয়া গৰু গা ধুৱাই মেলি এতিয়া আমি কণী যুঁজাম গা পা ধুই। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু হেপ্পী বিহু।